নমস্কাৰ আগন্তুক DME তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ বাবে আপোনালোকৰ বাবে আজি লৈ আহিছোঁ ইণ্ডিয়ান হিষ্ট্ৰীৰ কেইটামান এটি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ প্ৰতিটো প্ৰশ্ন গুৰুত্বপূৰ্ণ হয় আপোনালোকে ভিডিঅটো স্কিপ নকৰাকৈ চাব আজি আমাৰ ফাৰ্ষ্ট কুৱেশ্যনটো হৈছে ভাস্কো ডা গামা ভাৰতলৈ কোন চনত আহিছিল 1492 চনত 1498 চনত 1398 চনত 1542 চনত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1498 চনত আমাৰ নেক্সট কুৱেশ্যনটো হৈছে শ্বেৰ শ্বাহৰ প্ৰকৃত নাম কি আছিল হেমু ফেইজি বাহাদুৰ ফৰিদ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে ফৰিদ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে মোগল সাম্ৰাজ্যৰ ৰাজধানী আগ্ৰাৰ পৰা দিল্লীলৈ কোনে তুলি নিয়ে জাহাংগীৰ ঔৰংজেব হুমায়ুন শাহজাহান এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে শাহজাহান আমাৰ নেক্সট কুৱেশ্যনটো হৈছে চুলতান মাহমুদে কিমানবাৰ ভাৰত আক্ৰমণ কৰিছিল 12 বাৰ 15 বাৰ 17 বাৰ 18 বাৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 17 বাৰ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে আল বেৰুনি কাৰ ৰাজসভাৰ সভাপণ্ডিত আছিল চুলতান মাহমুদ মহম্মদ ঘুৰি ইলতুৎমিছ কুতুবুদ্দিন আইবাক এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চুলতান মাহমুদ আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তৰাইনৰ প্ৰথম যুদ্ধ হৈছিল 1190 খ্ৰীষ্টাব্দত 1191 খ্ৰীষ্টাব্দত 1192 খ্ৰীষ্টাব্দত 1194 খ্ৰীষ্টাব্দত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1191 খ্ৰীষ্টাব্দত আমাৰ নেক্সট কুৱেশ্যনটো হৈছে তৰাইনৰ প্ৰথম যুদ্ধত মহম্মদ ঘুৰিক পৰাস্ত কৰা ৰাজপুত ৰজাজন আছিল প্ৰতাপ সিংহ বীৰ সিংহ পৃথ্বীৰাজ চৌহান জয়চন্দ্ৰ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে পৃথ্বীৰাজ চৌহান আমাৰ নেক্সট কুৱেশ্যনটো হৈছে পৃথ্বীৰাজ চৌহান আৰু মহম্মদ ঘুৰিৰ মাজত সংঘটিত দ্বিতীয় তৰাইনৰ যুদ্ধ হৈছিল 1194 খ্ৰীষ্টাব্দত 1195 খ্ৰীষ্টাব্দত 1191 খ্ৰীষ্টাব্দত 1192 খ্ৰীষ্টাব্দত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1192 খ্ৰীষ্টাব্দত আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দাস বংশ কোনে প্ৰতিষ্ঠা কৰিছিল কুতুবুদ্দিন আইবাক ইলতুৎমিছ চুলতানা ৰেজিয়া কৈকুবাদ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে কুতুবুদ্দিন আইবাক আমাৰ নেক্সট কুৱেশ্যনটো হৈছে কিমান চনত দাস বংশ প্ৰতিষ্ঠা হৈছিল 1205 খ্ৰীষ্টাব্দত 1206 খ্ৰীষ্টাব্দত 1208 খ্ৰীষ্টাব্দত 1210 খ্ৰীষ্টাব্দত এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে 1206 খ্ৰীষ্টাব্দত আমাৰ নেক্সট কুৱেশ্যনটো হৈছে দিল্লীৰ চুলতানী ৰাজত্বৰ প্ৰথম মহিলা শাসকগৰাকী চুলতানা ৰেজিয়া নুৰজাহান মমতাজ বেগম জাহানাৰা এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে চুলতানা ৰেজিয়া আমাৰ নেক্সট কুৱেশ্যনটো হৈছে 1290 খ্ৰীষ্টাব্দত খিলজী বংশ কোনে প্ৰতিষ্ঠা কৰিছিল জালালুদ্দিন খিলজী আল্লাউদ্দিন খিলজী মালিক কাফুৰ খিজিৰ খাঁ এই প্ৰশ্নটোৰ শুদ্ধ উত্তৰ হৈছে জালালুদ্দিন খিলজী ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে লাইক এটা কৰি চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি ল'ব